হেল্ল' ফ্ৰেণ্ডছ, আজি মই উপস্থিত হৈছোঁ এই ছয়গাঁও গৰু বজাৰত। ইয়াত কিমান গৰু আছে, কিমান গৰু ক্ৰয় বিক্ৰয় হয়, সেইবিলাক মই দেখাবলৈ চেষ্টা কৰিম। আজি হঠাতে আহিলোঁ, প্লেনিং নাছিল, দেখাম। আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট দিব। গৰুৰ দাম বাঢ়ছি। চাওক ধুনীয়া ধুনীয়া গৰু, কি ধুনীয়া ধুনীয়া গৰু, কি ধুনীয়া লাগিছে। ভয় খাই আপোনাৰ এখেতৰ এখেতৰ গৰু কিমান দাম আমি জানিবলৈ চেষ্টা কৰোঁ। এইটো কিমান হয় দুইটাত? 85,000, 85,000। এইটা ধুনীয়া গৰু হয়। এইটা দুইটা বাজান ন দমৰা বাজান, বাজান হয়। যিসকলে বুজি পায় সকলোকে গম পাব বাজান কি গৰু বোলে। আমি এতিয়া বুজি পাওঁ বাজান কি হয়। আপোনালোকক গৰুৰ প্ৰয়োজন হ'লে ছয়গাঁৱত আহিব, বেছি দাম নহয়। এই দুটা কিমান? 85। এই দুটা 85,000। কি ধুনীয়া। চাওক গৰুৰ দাম সঁচাই বহুত বাঢ়িছে। আপোনালোকক গৰু পুহিব, স্বাৱলম্বী হ'ব। মোক আজি গৰু বজাৰলৈ নিয়াত সহায় কৰিছিল এইজন ভাইটিয়ে। ই ৰিক্সা চলায়। ভাইটি কি নাম তোমাৰ? দীপাংকৰ দাস। ধন্যবাদ দিয়ক, মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ।